আৰু তোৰ পিজুছে কোনটো সুপাৰী কিলাৰৰ পৰা শিলচৰৰ কোনটো ছোৱালী লৈ যায় সব জানো গম পাইছ লাইভ ভিডিঅ'ত মুখ্যমন্ত্ৰী সত্যৰ ভাবুকি ভিক্টৰ দাসক বিজেপিৰ বাবে হিন্দু ধৰ্ম মুছলমান ধৰ্ম গ্ৰহণ কৰি অন কেমেৰা অশ্লীল ভাষাৰে গালি গালাজ চিএম হিমন্তক। তোৰ নামটো কি আকৰাম আহমেদ মোৰ নাম আজিৰ পৰা ভিক্টৰ আহমেদ তোৰ নাম কি চিন্তু আলী মোৰ নাম আজিৰ পৰা ভিক্টৰ আলী তোৰ নাম কি এছ আহমেদ মোৰ নাম আজিৰ পৰা ভিক্টৰ আহমেদ লগ পালেই মুখ্যমন্ত্ৰীক শেষ কৰি নদীত পেলাব ভিক্টৰ দাসে। পুলিচ প্ৰশাসনৰ দমত গুণ্ডামি কৰে চিএম হিমন্তই। পীযুষ হাজৰিকাক চিএমৰ পোহনীয়া কুকুৰ আখ্যা ভিক্টৰ দাসৰ এই মুহূৰ্তত জনাই আছোঁ আটাইতকৈ ডাঙৰ খবৰ। মন্ত্ৰীয়ে হোটেলত কত ৰঙীন নিশাৰ ভিডিঅ' ভাইৰেল কৰাৰো ভাবুকি।